আমাৰ প্ৰত্যেকজন মানুহৰে বেয়া দিন বা বেয়া সময় গৈছে নিশ্চয়। এটা এনেকুৱা সময়ো গৈছিল যে বন্ধুত্বৰ সম্পৰ্ক গঢ়িব যাওঁতেও তাত বিফল হ'ব লগা হৈছিল, কাৰণ তেওঁলোকৰ লগত আমাৰ সাজ পোছাকবোৰ নিমিলিছিল। তেওঁলোকৰ উন্নত মানৰ চিন্তা আছিল, আমি সৰু মানুহ, গতিকে আমাৰ চিন্তাবোৰো সৰু সৰু, সপোনবোৰো সৰু সৰু আছিল। মা দেউতাই নতুন চাৰ্ট এটা কিনি দিলে আমি এবছৰ পিন্ধোঁ, তেওঁলোকক কিনি দিলে মাত্ৰ এদিনেই পিন্ধে। এটা চাৰ্ট এবছৰ পিন্ধোঁ, গতিকে লেতেৰাটো হ'বই। ক'ত মিলিব তেওঁলোকৰ সাজ পোছাকৰ সৈতে মোৰ সাজ পোছাক? মই পিন্ধোঁ এবছৰ, তেওঁলোকে পিন্ধে মাত্ৰ এদিন। অভাৱী মানুহৰ জীৱন কিমান কষ্টকৰ সেই সময়ত ভালকৈ বুজি পাইছিলোঁ। আগতে অভাৱী আছিলোঁ বাবেই হয়তো আজি নিজৰ ভৰিত নিজে থিয় দি নিজে উপাৰ্জন কৰি খাই থাকিব পাৰিছোঁ। যদি এই অভাৱৰ দিনবোৰ নাপালোহেঁতেন তেন্তে আজি চাগে মা দেউতাৰ পইচাৰে খাই থাকিব লাগিলহেঁতেন। আপোনালোকক এটা কথাই কওঁ যে অভাৱে বহুত কথা শিকাই থৈ যায়। অভাৱ মানুহৰ জীৱনত থাকিব লাগে, তেতিয়াহে অভাৱবোৰ পূৰাবলৈ মানুহে কষ্ট কৰিব, তেতিয়াহে অভাৱবোৰ পূৰাব পাৰিব। আপুনি যদি আজি অভাৱত আছে, খুব কষ্ট কৰক। নিশ্চয় এদিন নহয় এদিন ভাল দিন আহিব, এদিন নহয় এদিন আপোনাৰ অভাৱ নোহোৱা হ'ব। শেষত আপোনালোকক ক'ব বিচাৰিছোঁ যে সকলোৱে সদায় ভালে থাকক, তাৰে কামনা কৰিছোঁ, আৰু সদায় হাঁহি থাকিব নাপাহৰিব, সদায় হাঁহি থাকিব। ধন্যবাদ। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা।